আপোনালোকে জানেনে কম বয়সত ভাৰতবৰ্ষত হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নাম? উত্তৰটো হৈছে ৰাজীৱ গান্ধী। 2 নম্বৰ কুৱেশ্যনটো হৈছে পৰম্পৰাগত অসমীয়াৰ নাও দৌৰক কি নামেৰে জনা যায়? উত্তৰটো হৈছে ৰেগাটা। 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীখনক কি নামেৰে জনা যায়? উত্তৰটো হৈছে যমুনা। 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো। অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি? উত্তৰটো হৈছে স্বাধীনতা দিৱসৰ কাপ। আৰু 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো। বৰ্তমান ভাৰতবৰ্ষৰ কিমানখন উচ্চ ন্যায়ালয় আছে? উত্তৰটো হৈছে 25খন। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। শুভৰাত্ৰি।